হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মোৰ এটা বহুত ভাল লগা ৰেচিপি আৰু সেয়া হৈছে পাৰ মাংসৰ জোল। মই নিজে খাই বহুত বেছি ভাল পাওঁ আৰু পাৰ মাংস খাই ভাল নোপোৱা লোক চাগে নোলাবই। গতিকে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দেখাওঁ মই আজি আপোনালোকক মই কেনেকৈ পাৰ মাংসৰ জোল বনালোঁ। তেতিয়াহ'লে বলক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ৰেচিপিটোৰ কাৰণে মই লৈছোঁ এয়া পাৰ মাংস। তাৰপাছত এইখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লোৱাৰ পাছত এতিয়া মই মেৰিনেট কৰিম। তাৰপাছত এতিয়া মই ইয়াত এড কৰিছোঁ সোৱাদ অনুযায়ী নিমখ আৰু বেছি মছলা ইয়াত এড নকৰোঁ। এতিয়া দিছোঁ হালধি আৰু অকণমান মিঠাতেল আৰু এইখিনি দিয়াৰ পাছত ভালকৈ এতিয়া মিক্স কৰি ল'ম আৰু এইখিনি প্ৰায় আধা ঘণ্টামানৰ কাৰণে মেৰিনেট কৰি থৈ দিম। এয়া চাওক মেৰিনেট কৰা হৈ গৈছে। আৰু আনফালে মই এয়া আদা নহৰু এনেকৈ কাটি লৈছোঁ, ইমান লৈছোঁ আৰু জলকীয়া লৈছোঁ এটা। আপোনালোকে যদি জ্বলা সৰহকৈ খাই ভাল পায় জ্বলা সৰহকৈ ল'ব পাৰে। দুটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ আৰু দুটা আলু এনেকৈ কাটি লৈছোঁ। এতিয়া এটা মিক্সাৰ গ্ৰাইণ্ডাৰত এতিয়া মই দিছোঁ এইখিনি যিখিনি পিঁয়াজ কাটি থৈছিলোঁ পিঁয়াজখিনি দিছোঁ। এতিয়া দিম আদা আৰু নহৰু। তাৰপাছত দিম জলকীয়া আৰু পাৰ মাংসত যিহেতু জালুক দিলে ভাল লাগে খাই, গতিকে মই কেইটামান জালুক দি দিছোঁ। আৰু জালুক দিলেহে পাৰ মাংসকণ খাই বহুত বেছি ভাল লাগে, গতিকে জালুক দিবই লাগে। আৰু এয়া চাওক মোৰ এইখিনি ধুনীয়াকৈ পেষ্ট বনাই লোৱা হৈ গৈছে। তাৰপাছত এখন কেৰাহী গৰম কৰি ল'লোঁ। তাৰপাছত মই ইয়াত এড কৰিলোঁ মিঠাতেল, যিমানটো দৰকাৰ হয় দি ল'লোঁ আৰু তেলখিনি গৰম হ'লত মই দিলোঁ পাঁচফোৰণ। তাৰপাছত দিলোঁ মই তেজপাত দুটা। এতিয়া দিম মই লং, ইলাচি আৰু ডালচেনি। এইখিনি দিলে গোন্ধটো ভাল ওলায় আৰু এইখিনি দিয়াৰ পাছত মই এতিয়া এইখিনি ভালকৈ লৰাই দিম আৰু এইখিনি একেবাৰে কম জুইত কৰিছোঁ। গেছৰ ফ্লেমটো হাই নাৰাখিব। এতিয়া মই যিখিনি পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টখিনি ইয়াত এনেকৈ দি দিছোঁ আৰু কম জুইত এইখিনি ভালকৈ লৰাই থাকিম এনেকৈ। আৰু এইখিনি ইয়াৰ পৰা যিটো কেঁচা কেঁচা ভাৱ যোৱালৈকে মই এইখিনি এনেকৈ ফ্ৰাই কৰি থাকিম। আৰু এইটো টাইমত গেছৰ ফ্লেমটো হাই নাৰাখিব, নহ'লে এইখিনি জ্বলি যাব। আৰু এইখিনি মই কৰিছোঁ মিডিয়াম ফ্লেমত। আৰু মাজে মাজে এনেকৈ লৰাই দিছোঁ। আৰু এইটো ৰেচিপিত মই বেছিকৈ মছলা ব্যৱহাৰ নকৰোঁ। এতিয়া দিছোঁ মই অকণমান মিট মছলা আৰু অকণমান জিৰা পাউডাৰ আৰু এইখিনিয়ে দিম আৰু একোৱেই নিদিওঁ। এইখিনি দিয়াৰ পাছত মই ভালকৈ আকৌ এবাৰ লৰাই দিম। আৰু এইখিনিৰ পৰা কেঁচা কেঁচা ভাৱটো যোৱাৰ পাছত যিখিনি মাংস মেৰিনেট কৰি থৈছিলোঁ মাংসখিনি দি দিলোঁ। আৰু মাংসখিনি দিয়াৰ পাছত এইখিনি আকৌ এবাৰ ভালকৈ লৰাই দিম যাতে মছলাখিনি মাংসখিনিৰ গাত ধুনীয়াকৈ লাগি যায়। আৰু পাৰ মাংসৰ পৰা যিটো এটা ধুনীয়া গোন্ধ ওলায় সেই গোন্ধটো পালেই খাবলৈ বহুত বেছি মন যায়। গোন্ধটো পালেই খাওঁ খাওঁ লাগে। মই বিশেষকৈ বহুত বেছি ভাল পাওঁ এইটো গোন্ধ। আৰু এনেকৈ এতিয়া লৰাই দিছোঁ। তাৰপাছত এইখিনি সিজিবলৈ দিম কম জুইত আৰু ঢাকোনখন এনেকৈ লগাই দিছোঁ আৰু অকণমান দেৰি পাছত এনেকৈ মাজে মাজে লৰাই দিছোঁ। আৰু এতিয়া আমাৰ আলুখিনি দিব পৰা হৈ গৈছে। এতিয়া মই আলুখিনি দি দিছোঁ আৰু আলুখিনি দিয়াৰ পাছত মই ভালকৈ লৰাই দিছোঁ। আৰু এনেকৈ আলু আৰু মাংসখিনি অকণমান ফ্ৰাই কৰি ল'ম। এই ঢাকোনখন মাৰি দিছোঁ। তাৰপাছত এইখিনি আকৌ এবাৰ লৰাই থাকিব লাগিব মাজে মাজে আৰু অকণমান সময়ৰ কাৰণে ফ্ৰাই কৰি ল'ম, তেতিয়া টেষ্টটো ভাল হয়। আৰু এইখিনিৰ পৰা যেতিয়া তেল ওলাব তেতিয়া আমাৰ পানীখিনি দিব পৰা হৈ গৈছে। আপোনালোকে যিমানটো জোল বিচাৰে সিমানটো পৰিমাণে পানীটো দিব। মই জোলটো কম হোৱা নিচিনা দেখিছোঁ, গতিকে মই ইয়াত আৰু অকণমান পানী এড কৰিম।
আৰু পানীখিনি দিয়াৰ পাছত মই ভালকৈ আকৌ এবাৰ লৰাই দিম আৰু এতিয়া দিম সোৱাদ অনুযায়ী নিমখ আৰু নিমখখিনি দিয়াৰ পাছত ঢাকনখন মাৰি দিম আকৌ এইখিনি অকণমান সময় সিজিবলৈ দিম আৰু অকণমান সময় সিজাৰ পাছতে আমাৰ মাংস ৰেডিয়ে হৈ যাব আৰু এয়া চাওক আমাৰ পাৰ মাংস ৰেডি হৈ গৈছে আৰু ইয়াৰ পৰা গোন্ধটো বহুত ধুনীয়া ওলাইছে আৰু পাৰ মাংসখনৰ কালাৰটো বহুত ধুনীয়া হৈছে দেখিবলৈ এইখিনি আমাৰ খাব পৰা হৈ গৈছে এয়া চাওক পাৰ মাংসখিনি দেখিয়ে বাৰু খাওঁ লগা নাইনে গৰম গৰম ভাতৰ লগত খাবলৈ বহুত ভাল হয় আৰু সঁচাকৈ বহুত ধুনীয়া হৈছিলে আপোনালোকেও এবাৰ বনাব মোৰ এই আজিৰ ৰেচিপিটো চাই যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলত কোনোবা নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে